মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নহয়? আজি মই তোমালোকৰ পাঠ্যপুথিত থকা হীৰেণ ভট্টাচাৰ্য দেৱৰ মোৰ দেশ কবিতাটোৰ দুটামান প্ৰশ্নৰ উত্তৰ দিবলৈ লৈছো। আশা কৰোঁ প্ৰশ্নকেইটাৰ উত্তৰৰ পৰা তোমালোকে যথেষ্ট পৰিমাণে উপকৃত হ'বা। গতিকে আহাচোন প্ৰশ্নকেইটাৰ উত্তৰ আমি চাওঁ। হীৰেণ ভট্টাচাৰ্য দেৱৰ ক'ত জন্ম হৈছিল? উত্তৰ: হীৰেণ ভট্টাচাৰ্য দেৱৰ জন্ম যোৰহাটত হৈছিল। ২ নম্বৰ প্ৰশ্ন, হীৰেণ ভট্টাচাৰ্য দেৱে সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। উত্তৰ: চিত্ৰবন আৰু মনন। ৩ নম্বৰ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? উত্তৰ: দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। ৪ নম্বৰ, হীৰেণ ভট্টাচাৰ্য দেৱৰ কবিতাত কি কবিতাৰ প্ৰভাৱ পৰা দেখা যায়? উত্তৰ: জাপানী হাইকু কবিতাৰ প্ৰভাৱ পৰা দেখা যায়। ৫ নম্বৰ, ব্যাখ্যা কৰা। ক. অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা হীৰেণ ভট্টাচাৰ্য দেৱৰ মোৰ দেশ কবিতাটিৰ পৰা তুলি অনা হৈছে। নিজৰ দেশক ৰক্ষা কৰিবলৈ কৰা প্ৰচেষ্টাৰ কথা ক'বলৈ যোৱাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিয়ে নিজৰ দেশক, নিজৰ মানুহক ইমানেই ভাল পায় যে ক'ৰবাত কিবা বিৰোধ দেখিলে তাত সংহতি হৈ আৰু ক'ৰবাত অনৈক্য দেখিলে তাত একতাৰ ভাৱ আনি দি তেওঁ জীয়াই থাকিব বিচাৰে। খ. মোৰ জীৱনৰ আহি আহি, মোৰ যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰোল। উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত থকা হীৰেণ ভট্টাচাৰ্য দেৱৰ মোৰ দেশ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। দেশৰ প্ৰতিত থকা অগাধ ভালপোৱা প্ৰকাশ কৰিবলৈ যোৱাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে। কবিৰ প্ৰতিটো কাম, প্ৰতিটো চিন্তা নিজৰ দেশৰ সৈতে জড়িত। কবিয়ে নিজৰ দেশক লৈ শইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচে আৰু তেওঁৰ জীৱনৰ আহি আহি যৌৱনৰ কুঁহে কুঁহে সেই সপোনৰ কলৰৱ শুনিবলৈ পায়। কবিয়ে প্ৰতিটো কথা আৰু কামৰ মাজেদি নিজৰ দেশৰ মাটিৰ গুণ পায়। ৬ নম্বৰ প্ৰশ্ন, প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাত উল্লেখ কৰিছে? উত্তৰ: প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাত উল্লেখ কৰিছে। ৭ নম্বৰ, শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? উত্তৰ: শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। ৮ নম্বৰ, মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। উত্তৰ: মোৰ দেশ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য। সুগন্ধি কবি খ্যাত হীৰেণ ভট্টাচাৰ্য দেৱৰ এই কবিতাটি এটি স্বদেশ প্ৰেমমূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকে সোঁৱৰায়। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে, কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদা আকৃষ্ট, দায়বদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যবদ্ধভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু মিত্ৰ সকলোৰে অন্তৰ্জনী পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজে প্ৰকাশ পাইছে। উত্তৰকেইটা কেনে পালা বাৰু? মই ভাবিছোঁ
তোমালোকে উত্তৰকেইটাৰ পৰা যথেষ্ট পৰিমাণে উপকৃত হ'বা আৰু তোমালোকৰ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত তোমালোকে মোক সুধিব পাৰিবা মই তোমালোকক পুনৰ বুজাবলৈ চেষ্টা কৰিম